হাই ফ্ৰেণ্ডছ, মোৰ আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। মই এতিয়া আহিছোঁ আপোনাৰ বশিষ্ঠ মন্দিৰৰ ফালে আহিছোঁ। তাকে মই ভাবিছোঁ ভিডিঅ' এটা বনাওঁ। চাই লওকচোন সম্পূৰ্ণ দৃশ্য। মই আপোনালোকক সম্পূৰ্ণ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম বশিষ্ঠ মন্দিৰৰ। এইটো আজি যিহেতু দেওবাৰে মানুহটো বেছি হয়, বহুত মানুহ হয় দেওবাৰে, কিন্তু আমি মানে অলপ সন্ধিয়া টাইমতে আহিলোঁ। সেইটো কাৰণে চাই লওক, মই বাহিৰৰ দৃশ্যখিনি দেখাই দিছোঁ আপোনালোকক। ভিতৰৰ দৃশ্যখিনি মই আপোনালোকক দেখাই আছোঁ, চাই থাকক, স্কিপ নকৰিব ভিডিঅ'টো, সম্পূৰ্ণ ভিডিঅ' চাওক। বাহিৰৰ দৃশ্যটো মই দেখাই দিছোঁ আপোনালোকক। এইটো চাওক, এইফালে ভিতৰেদি যাব লাগিব এতিয়া। এইটো আপোনাৰ দান পাত্ৰ, ইয়াতে কিবা কিবি পইচা চইচা দিব পাৰে মানুহে। ভিতৰৰ ফালে ব'লক, মই ভিতৰলৈকে গৈছোঁ। ভিতৰৰ ফালে আহিছোঁ মই এতিয়া। এইটো ভিতৰৰ দৃশ্য। ভিতৰৰ দৃশ্য এইবিলাক চাই লওক, মন্দিৰৰ কিছুমান দৃশ্য। এই মোৰ লগৰ এজনো আহিছে, তেখেতৰ লগত দুয়োজনে আহিছোঁ মই। চাই থাকক আপোনালোকে, ভিতৰৰ ফালে যাম এতিয়া। মন্দিৰৰ কিছু ভিতৰৰ দৃশ্য এয়া। মই ভিতৰত যোৱা নাই বাৰু এতিয়ালৈকে। মোৰ লগৰজন আহিব, লগৰজনৰ লগত একেলগে যাম। মোৰ আহি আছে, ব'লকচোন মই আপোনালোকক বাকী বাহিৰৰ দৃশ্যখিনি মই দেখাই দি আছোঁ। আপুনি বাহিৰতো চাকি দিব পাৰে, ভিতৰত চাকি দিবই নিদিয়ে, বাহিৰতে চাকি দিয়াৰ ব্যৱস্থা আছে। চাকি দিয়াৰ ব্যৱস্থা আছে, মানুহবিলাক আহি আছে। ছাগলী এটা একদম মন্দিৰত আহিলে এটা বস্তু দেখা পাব, সেইটো আপোনাৰ প্ৰথম হ'ল বান্দৰ। বান্দৰটোতো থাকিবই বাৰু, বান্দৰ বহুত বান্দৰ আছে বশিষ্ঠ মন্দিৰত। দেখিছেনে এইবিলাক বান্দৰ? এইবিলাক বান্দৰে বহুত বান্দৰ আছে। বান্দৰ চাব আপোনালোকে, বান্দৰ তামাম বহুত বান্দৰ আছে। চব বাহিৰৰ দৃশ্যটো মই আপোনালোকক দেখাই আছোঁ। বাহিৰৰ দৃশ্য, বান্দৰ চাওক না, এই সিহঁতক কিবা নিদিলে খুব বেয়া পায়। বশিষ্ঠ মন্দিৰৰ বাকী বাহিৰৰ দৃশ্যখিনি চাই লওক আপোনালোকে। এইটো হ'ল মেইন মন্দিৰটো হয়, এইটো মেইন মন্দিৰটো দেখিছেনে? মেইন মন্দিৰটো। বাকী ইফালে বাহিৰৰ দৃশ্যখিনি মই দেখাম আপোনালোকক। অকণমান মানুহ আহিছে, দেওবাৰে আহিব বেছি ভাল, বহুত মানুহ আহে দেওবাৰে, বন্ধ থাকেতো। এইটো বাকী বাহিৰৰ দৃশ্যটো, এইটো মোৰ লগৰটো আছে, ভিডিঅ' কৰি আছে। বাকী ছাগলী আছে, বহুত ছাগলী আছে, এইবিলাক উঠি আছে। সেইটো ঘাঁহ খাব লাগে। বাকী বাহিৰৰ দৃশ্যটো চাই কিবা পানী হয়, এইবিলাক দেখিছেনে? মানুহ পুৰা ফিল হৈ আছে। ফালৰ পৰা পানীটো ওপৰৰ ফালৰ পৰা আহে, এইবিলাক মানুহ একদম বহুত মানুহ, চাকনা মানুহ ওলাই কিবা বহি আছে। মই এতিয়া তালৈকে যাই আছোঁ, চাই থাকক আপোনালোকে, চাই থাকক। এইয়া আমাৰ হনুমানৰ ৰামৰ ভক্তসকল বহি আছে, এইবিলাক চাকনা বান্দৰ। বাকী নেদেখিলেও আপোনালোকে বান্দৰটো ইয়াত দেখাই পাব, বহুত হাজাৰ হাজাৰ বান্দৰ আছে।
কওকচোন বাৰু আপোনালোকে বান্দৰত ভয় কৰেনে? ঠিক আছে, আপোনাৰ ওচৰতে আহিব কিবা দিলে ভাল ভয় লাগে ফটক খেদি আহে সেইকাৰণে ভয় লাগে মানে। বাকী এইবিলাক চাপ নাই চাই থাকক। বাহিৰৰ দৃশ্যটো দেখাই দিছোঁ। ইফালে পানী বহুত আছে, পানীটো বহুত ঠাণ্ডা অৱস্থা গাড়ী চাওঁ। নিজৰৰ পানীটো বহুত ঠাণ্ডা হয়। ঠাণ্ডা একদম ওপৰৰ পৰা আহিছে না পানীটো, এই পাহাৰৰ পৰা আহিছে, একদম ওপৰৰ ফালৰ পৰা আহিছে। পানী চাপ না ধুনীয়া ইয়াতে গা চা ধুব ধুনীয়া। কাপোৰ চাপোৰ লৈ আহিলে আপোনালোকৰ গাও ধুনীয়া হ'ব, ইমান চিকচিকীয়া পানী। কিন্তু বাৰিষা বৰষুণ দিলে বা বাৰিষা কালত পানীটো বেছিকৈ আহে, ইয়াতে বহি থাকিব নোৱাৰি, পূৰা কম ওপৰেদি গুচি যায় পানী। বান্দৰবিলাকে মানে পূৰা উৎপাত কৰে ইয়াতে। বাচ্চা চলি পালেতো ভয় খুৱাই দিয়ে আৰু আপোনাৰ মানুহবিলাক চাই থাকক আপোনালোকে। বাকী আজি বতৰটো অলপ ডাৱৰীয়া হৈ আছে। এইফালে এটা মন্দিৰ আছে, মই মন্দিৰটো আপোনালোকক দেখাম। দৃশ্যটো মোৰ লগৰটো এইফালে আছে, থিয় হৈ আছে। বাকী মই সেইফালে যাওঁ, আপোনালোকক সেই মন্দিৰটো দেখাওঁ। আপোনাৰ লগতে গণেশ মন্দিৰো আছে, তেওঁলোক আপোনালোকে দৃশ্যটো ভালদৰে দৃশ্য। আজি বিয়া নাই, কেতিয়াবা ইয়াত বিয়াও চলিছে। এইটো গণেশৰ বাহন হয়, ডাঙৰ নিগনি দেখিছেনে? গণেশৰ বাহন নিগনি। এই নিজৰ পানীটো কোনফালৰ পৰা আহিছে গম পানে? এই আগৰ পৰা আহিছে ন? চাই থাকক আপোনালোকে, বাহিৰৰ সম্পূৰ্ণ দৃশ্যটো মই দেখাই দিছোঁ। ফ্ৰেণ্ডছ, মেইন পানীটো আহিছে আপোনাৰ এই পাহাৰৰ মাজৰ ফালৰ পৰা আহিছে, এনেকৈ বৈ আহিছে আৰু একদম সিফালে গুচি গৈছে। মই সেইখিনিও আপোনালোকক দেখাই আছোঁ, যাই আছোঁ তললৈকে যাই আছোঁ। ইয়াৰে পাথৰবিলাক বহুত মানে পিছল আছে, চালনি পৰি আছে না, পাথৰবিলাক বহুত পিছল হৈ আছে। পাথৰত ভৰি দিব ভয় লাগে মানে পানীৰ মাজত। মই চাইডে আহিছোঁ, মানে পানীটো এনি টাইম পৰি থাকেতো, সেইটো কাৰণে পাথৰবিলাক মানে হেৰি হৈ থাকে, একদম পিছল হৈ থাকে। মই চাইডে আহিছোঁ, আপোনালোকে ইয়াতে গা পা ধুব ধুনীয়া একদম। পানীটো কিন্তু চাফা পানী, চাফা হ'বই দিয়কচোন, পাথৰৰ পানীটো এনেও চাফাই থাকে। এই নিজৰটো ওচৰৰ পৰা আহিছে, ওচৰৰ পৰা আহি এনেকৈ গাঁৱতে একদম ধুনীয়াকৈ ভৰি হাত ধুই যাব লাগিব এই পানীতে। ধুনীয়া চাফা পানী একদম চাফা, একদম ধুনীয়া পানী, ঠাণ্ডা চাফা একদম কটকটীয়া, খাব পাৰি একদম এনেকুৱা চাফা। ৰাতি সন্ধিয়া হৈ আহিলে মানুহবিলাকো এতিয়া যাব ওলাইছে ঘৰা ঘূৰি। এতিয়া আপোনালোকক ময়ো ইয়াৰ পৰাই সামৰিম ভিডিঅ'টো। মই এইখিনি গোটেই দৃশ্যখিনি দেখাই দিলোঁ। এইফালে এইবিলাক এই ছোৱালীকেইজনীয়ে দেখিছেনে আৰ্ট কৰি আছে, ইয়াতে মানে পাৰিব আঁকিছে চব।
মই এইখিনিৰ পৰাই আপোনালোকৰ ভিডিঅ'টো সমাপ্ত কৰিম। আকৌ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। আজিলৈকে বাই বাই। আন্ধাৰো হৈ আহিলে, আজিলৈকে বাই বাই। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইখিনিয়ে আৰু বাই বাই। নেক্সট আকৌ লগ পাম।